ৰাতিপুৱা সময়ত কাৰোৰে উঠিব মন নাযায়, তাকো আজি বৰষুণ দি দিলে আৰু এনেকুৱা সেমেকা বতৰত চবৰে শুই থাকিব মন যায়, নহয় জানো কওকচোন। যোৱাকালিলৈকে আকৌ ইমানেই বেছি ৰ'দ দিছিলে, একদম থাকিবই পৰা নাছিলোঁ আৰু আজি একদম নেৰানেপেৰাকৈ বৰষুণ। সঁচা কথা ক'বলৈ গ'লে কিন্তু ভালেই হৈছে, কাৰণ এইকেইদিন ইমানেই বেছি গৰম হৈছিলে, একদম ৰুমত থাকিবই পৰা নাছিলোঁ আৰু আজি অকণমান হ'লেও ভাল লাগিছে, কাৰণ বৰষুণৰ লগতে মিহি মিহিকৈ বতাহও দি আছিলে আৰু সেনেকৈ মিহি মিহিকৈ বতাহ দি থাকিলে ইমান বেছি ভাল লাগে নহয়, ৰুমটোত থাকিয়েই ভাল লাগে। তাৰপিছতে এয়া কামখিনি কৰি ল'লোঁ, কামখিনি কৰাৰ পিছতে গ'লোঁ মেছলৈ ভাত খাবলৈ আৰু আজি ভাত দিছিলে মোৰ প্ৰিয় জানেনে, আৰু সেইটো হৈছে আলু পিটিকা। যিহেতু অসমীয়া হয়, আলু পিটিকা খাই ভাল পাওঁ মই। এনেকুৱা বতৰত একদম বহুত বেছি পকৰি খাবলৈ মন যায়, মানে গৰম গৰম বস্তু খাবলৈ মন যায়, সেইকাৰণে ভাবিলোঁ অকণমান ওলাই যাওঁ। বাহিৰলৈ গৈ মেলি মই এয়া খালোঁ চিকেন পকৰা আৰু লগতে চিকেন ম'ম', আৰু এনেকুৱা বতৰত চাগে সকলোৱে খাই ভাল পায়, নহয় জানো কওকচোন। আৰু মোৰো বহুত বেছি প্ৰিয় আৰু সেইকাৰণে ময়ো খাই মেলি আহিলোঁ। আৰু আজি দেখিছেনে কেম্পাছটো একেবাৰে ঠাণ্ডা হৈ আছে, যিহেতু আমাৰ ইউনিভাৰ্চিটিত পৰীক্ষা হৈ আছে। বাৰু ৰাইজ, আজিলৈ ইমানেই, বাই, হৰ হৰ মহাদেৱ, লাভ ইউ অল গাইজ।